आशीर्वाद লৈ মেলি আজৰি নাৰিকল চোন দেখা দিয়া এফালে মা মোৰ এফালে শাহু মা এইটো জান এফালে সানি ভন্টি এইফালে মেকআপ চলি আছে এয়া হৈ গ'ল আমাৰ জানিবি মানে মোৰ মা মা ভালে আছে এনেকুৱাকে জন্ম দিছে ডাইৰেক্ট মানে এইজনী মোৰ হাউৰি জানিছে মেকআপ আৰ্টিষ্ট দেই চলি আছে আৰু বাকী দেখুৱাইছে আৰু মানে এতিয়া আশীৰ্বাদ লৈ আদৰি এতিয়া শ্বুট আৰম্ভ কৰিম আৰু প্ৰথমতে সুধিম কি ক'বা পাছত কম এফালে মোৰ মা নাচি আছে প্ৰথম শ্বুট মা ভাগৰ হ'ব দেই জানিবি হয় মা বুলি কৈছোঁ মা হয় যিহেতু এফালে শাহু মা ত' চাই থাকক আৰম্ভ কৰোঁ বাৰু Ready? আমি সেটআপ কৰি আছো ৰুমখিনি দেখিবলৈ পাইছে কেনেকুৱা লেতেৰা হৈ আছে এইটো মোৰ ৰুম দেই গাইস কি ভালো হইছে আমি বলি আকৌ গৰু तो गाइस देखियो बस আমার হিরোতে মানে ইমানে লেটরা নো ইয়া এটা গধুলি 5টা বাজিব হল 5টা বাজিব হল গধুলি 5টা বাজিব হল আমি এটা ৰাতিপুৱা চিন্তা খাই আছো এটা আমাৰ ক্যামেৰাম্যান দেই ইনডোৰ ক্যামেৰাম্যান সো গাইস মানে এতিয়া মোৰ ৰোলটো ভিতৰৰ মোটামুটি কমপ্লিট হৈ গ'ল শাৰ্ট পিন্ধিলো শাৰ্ট পিন্ধি মেলি এতিয়া ধৰি লওক দিবিয়ে লৈ আছিলে ইমান ধুনীয়াকৈ আৰু এতিয়া চাহ বনোৱা যেহেতু মায়ে আকৌ চাহ বনাই মোক দিব গতিকে এইফালে মা আহিলে চাহ পাতিছে আৰু এইফালে মোৰ শাহু মা মানে দিবিয়ে এতিয়া মানে হেৰি চানা চানা ৰেডি কৰিছে আৰু চাহটো খাম যেতিয়া ধুনীয়াকৈ খাব লাগিব ন এইফালে বনাই আছে জানিবি দেখুৱাইছোঁ চাই থাকক এইফালে মিলাই আছে এই আদিকে ইয়াক পাপে সুবত নিকে বহি আছে কোন বহিছে या এটা আমার প্রথম শুট ইন পাবলিক প্লেস সবজি দিতেগা কি কেলা সবজি আবার সবজি আমরা অকল বান্ধা কবি লব এইটো আমার দোকানী দাদা মানে মুরে দাদা অ্যাডভার্টাইজমেন্ট কৰি দিব লাগে লাপাপুরি আমার আরে এই ফলে বনাই আছে কি বনাইছে পকৰি বনাইছে খানা বনাইছে সানা বনাই আছে আৰু এই ফলে হৈ গল আমাৰ মেইন হিৰোইন কি নাম তোমাৰ কৈ দিয়া তোমাৰ নামটো কৈ দিয়া অঁ প্ৰিয়ংকা ডেকা আমাৰ চেনেল নতুনকৈ দেখি পাব বান্ধাকবিৰ পৰা ল'ব লাগিব অ মই চাই দেখিব লাগিব এই ৰহৰে গৰম দিব কলেজ যাব আছে কলেজ যাব ঐ কি চাই হা
মই শ্বুট কৰিম এতিয়া ইয়াৰ পাছে পাছে গৈ আছে বৰ্তমানলৈকে পাব্লিক প্লেচত মানে ডেইলি মাৰ্কেটত ইমানখিনি শ্বুট লোৱা হ'ল মানে ক্লিপ লোৱা হ'ল ৰিভিউ বহুত হেল্প কৰিছে আৰু আমি ফটো চটো মাৰি দিওঁ গোটেইখিনি ডিছক্ৰিপশ্যনত থাকিব তো চাই থাকক বাকী কণ্টিনিউ কৰি আছোঁ আমি মানে পাব্লিক প্লেচ এইফালে ৰখি আছে আৰু এইফালে আছে আমাৰ টমটম ষ্টেণ্ড তো এখন আহিব নাই ৰ'ব হাতখন ৰখাবা ষ্টপ ষ্টপ ৰখা 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 আহা উঠা উঠা পটাপট গাড়ী হৈছে আহিলে আৰু এয়া আছিলে টাউনৰ ক্লিপ টমটমত উঠা আৰু এতিয়া গৈ আছোঁ আমি অলপ চেঞ্জ হ'বলৈ মানে কাপোৰ তো এতিয়া আমি গৈ আছোঁ পায়েলৰ ঘৰত চাই থাকক আমি বৰ্তমান আহি পাই গ'লোঁ এয়া হৈছে পায়েলৰ ঘৰ আৰু ইফালে আমাৰ মাজত ঋতুপৰ্ণা বা মানে মোৰ বেষ্ট ফ্ৰেণ্ড আৰু হ'বলগীয়া মানুহজনীৰ এইফালে মেকআপ চলি আছে এইফালে যাওঁ মানে ভণ্টি আৰু হ'বলগীয়া মানুহজনী এইফালে সুৰজ এইফালে আমি আহি পাই গ'লোঁ কলেজ এইফালে আহি গ'ল নতুন এজনী সদস্য ঋতুপৰ্ণা বা কেনেকুৱা লাগিছে আজি কৰিবাহে এইফালে আকৌ এইফালে কষ্টিউম চেঞ্জ কেনেকুৱা লাগিছে কলেজৰ ড্ৰেছ পিন্ধি কিনে অঁ আমি মানে বহুত সোনকালে ৰাতিপুৱা হৈছেহে মানচুন নাই আৰু ইমান ৰাতিপুৱাই আহে আৰু এইখন হ'ল আমাৰ সৰুপথাৰ মহাবিদ্যালয় এইখন একেলগে কৈছোঁ অকল ৰেডি যোৱা ষ্টপ ৰখি দিয়া কি হৈ আছে মেকআপ বেয়া হৈ গ'ল নেকি মেকআপ বেয়া হৈ গ'ল একেলগে কৈছোঁ অকল ৰেডি যোৱা ষ্টপ ৰখি দিয়া